আৰু ইমামসকল আছে বা মৌলানাসকল আছে, ইহঁতৰ লগত দোৱা প্ৰগ্ৰাম আছিল। আমি দল হিচাপে আহিছে ইয়াত। মই অকলে নহয়, আমাৰ দলৰ ভাইচ প্ৰেছিডেণ্টসকল আছে। তো দোৱা প্ৰগ্ৰাম কৰিছে আমি সেইকাৰণে যে আগন্তুক দিনত যাতে আমি এই BTC অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন ধৰ্মীয় লোক আছে, আমি যাতে শান্তিকে থাকিব পাৰে এই অঞ্চলত, বা এই অঞ্চলত আমি যাতে উন্নয়ন হ'ব পাৰে, তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। এইটোৱে, বেলেগ এজেণ্ডা একো নাই। মুছলিম সমাজত সেইটোকে মেছেজ দিছোঁ মই, যে আগন্তুক দিনত যদি বিফেৱে চৰকাৰ বনাব পাৰে, তেতিয়াহ'লে অকল মুছলিম নহয়, সকলো জাতি জনগোষ্ঠীকে একেলগে লৈ যাই পেলাই আমি যাতে কাম কৰিব পাৰে, তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। একেলগে আমি দোৱা কৰিছোঁ। এইটো প্ৰমোদ বড়োৰহে কথা, কোনোবা ৰাইজে কোৱা নাই নহয়, কোনোবা পাব্লিকে কোৱা নাই, কোনোবা ৰাইজে কোৱা নাই। এইটো ৰাইজৰ কথা নহয়, এইটো প্ৰমোদ বড়োৰ কথা, ব্যক্তিগত কথা এইবিলাক। আৰু কিবা আছে? এইটোৱেই বাছ হৈছে। থেংক ইউ।